সকলোকে স্বাগতম জনাইছোঁ। আজি মই কৈছোঁ আছোঁ বৰদলনি আণ্টি গাঁৱত। আপোনালোকৰ আণ্টি গাঁও পৰিৱেশ দেখুৱাইছোঁ। এখন বিয়ালৈ আহিলোঁ, যিহেতু মমাৰ জীয়েক বিয়া এজনীয়ে ছোৱালী আৰু মাক যিহেতু সৰুতে মৰিলে আৰু পৰিৱেশ দেখি সুন্দৰকৈ এটা পেণ্ডেল ৰৈছে আৰু তাৰ পৰিৱেশটো আপোনালোকক সুন্দৰকৈ দেখুৱাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে সকলোৱে কামত ব্যস্ত আছে আৰু দেখিছে আৰু এই পাটনা দিছে আমিও দিছোঁ আৰু ইয়াৰ খানাটো ৰাইজে খাই আছে, পূৰা ভালকৈ দিছে আৰু দেখুৱাইছোঁ আপোনালোকক। ভাত অকলে অকলে খালা, ভাত খা কেইটামান দিয়া খোৱা বুলিও ক'ব নোৱাৰিলা, খাই আদায় কৰিলে, এতিয়া কি বহিমনো। ইমানকৈ খালে কি হ'ব, দুখীয়া হৈ যাব এনেকৈ যদি আপোনালোকে খাই থাকিবলৈ হ'লে। আৰু এইফালে দেখিছে দাদাহঁত পূৰা খাই আছে, অকলে অকলে খাই দিছা পূৰা খাই তাৰপিছত বহা বুলিও নকয় একেবাৰে, হয় নেকি? সেনেকুৱা কয় নেকি মানুহক? এইডোখৰত এখন চিট খালী হৈ মোক কমচে কম বহা বুলি ক'ব পাৰা। লগৰজনে কেনেকৈ এৰি খাব লাগে বুলি জানা, হয় নহয়? হ'ব দিয়া, পৃথিৱীত মা দেউতাতকৈ আপুনি কোনো নাই। ভাত খাইছা ভণ্টি? ভণ্টি ভাত খাইছা অকলে অকলে? মুখখন হ'লে বৰ চোকা দেই তোমাৰ, দেউতাখন ইমান চোকা নাপায়। পেণ্ডেল ভাঙি আছে, কালি মানে ৰিচিপশ্যন দিয়া খোৱা বোৱা হৈ গ'ল আৰু কালি কি পাৰিলোঁ নোৱাৰিলোঁ নাজানো, আৰু যিহেতু ব্যস্ততাৰ মাজতে অলপমান আপোনালোকক দেখুৱাইছোঁ। দেখিছে পেণ্ডেল আজি ভাঙি লৈ যায় আৰু ভিডিঅ'টো কেনেকৈ বনালোঁ কি হৈছে একো নাজানো, কিন্তু তেওঁ যিমান পাৰিছোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।